নমস্কাৰ আজি মাতৃ দিৱস সকলো মাতৃলৈ মই শ্ৰদ্ধা নিবেদিছোঁ মাতৃ দিৱস উপলক্ষে মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ স্বৰচিত কবিতাটিৰ শিৰোনাম মা চিৰ বিনন্দিয়া এই পৃথিৱীখন আজি তোমাৰ বাবে দেখিলোঁ ধৰালৈ নমাই আনিলা তুমি এই চিৰসেউজ পৃথিৱীখন চাবলৈ তুমি যেতিয়া মোক গৰ্ভস্থ প্ৰসৱ কৰি দিলা তেতিয়া মোৰ প্ৰথম শব্দ মা কান্দি কান্দি থৰ পৰি গৈছিলোঁ তোমাৰ নিজান কলাত তুমি মোক নিচুকনি গীত গাই টোপনি আনিছিলা সেই টোপনিত কিমান যে স্বপ্ন দেখিলোঁ সপোনত বিচাৰি ফুৰো তোমাক চিঞৰি চিঞৰি মা কিমান যে দিগদাৰ দিলোঁ আৰু নিঃশব্দে কান্দি কান্দি থৰ পৰি সকলো লুকুৱাৰ মাজতে কেতিয়া যে ডাঙৰ হৈ গ'লো আজি আৰু মোৰ সেই টোপনি নাই তোমাৰ দুচকুৰে পানী ওলালে উচুপি উঠে মোৰ হৃদয়ত বাজে মোৰ আত্মশংকা তথাপিও আমাক নকয় মাৰ অন্তৰত কি বাজি আছে জানো মই মাৰ হৃদয়খন যে থুনুকা নহয় মাৰ আছে মাতৃত্ব গুণ আৰু আছে ঐশ্বৰিক শক্তি ভগৱান হেনো সকলো সময়তে আমাৰ লগত থাকিব নোৱাৰে সেইকাৰণে নেদেখাজনে মাক সৃষ্টি কৰিলে ধন্যবাদ